ছিকিমত আজি আমাৰ শেষৰটো ৰাতি শুবলৈ ওলাইছোঁ। দুগুৰ মানে বিৰাট ফূৰ্তি, কালিলৈ যিহেতু ঘৰলৈ যাম। এয়া নেপালী গান গাই আছে আৰু এইফালে ৰাতিপুৱা প্ৰায় 6:30 বাজিল। মই গা পা ধুই আজৰি হ'লোঁ আৰু এইফালে অকণমান বতৰটো দেখুৱাই দিছোঁ, যিহেতু বৰষুণ হৈ আছে যোৱাকালিৰ পৰা, মানে কুঁৱলী হৈ আছে। আৰু এইফালে ডিঙুকেতিয়া জগাই দিলোঁ, যিহেতু সোনকালে শুই নুঠে সেইবাবে অকণমান মানে জগাব লগা হৈছে। দিগদাৰ কৰিব কিজানি, গাড়ী আহি গৈছে সেইবাবে দিগদাৰ কৰা নাই, ধুনীয়াকৈ হাঁহি দিছে। গাড়ী আহি গ'ল বুলি কোৱাৰ লগে লগে বিৰাট ফূৰ্তি মানে। আৰু এইফালে বাকী পেকিং চেকিং হৈয়ে গৈছে, অকল বিচনাৰ কানি কাপোৰখিনি বাকী আছে। গাড়ী যিহেতু আহিয়ে গ'ল, আধা আধি বস্তু গাড়ীত ভৰাই দিলোঁ। এতিয়া দুগুক ৰেডি কৰি লওঁ। তাৰপিছতে ৰাতিপুৱা আৰু চাহ তাহ খাবলৈ নাই, যিহেতু ইয়াৰ পৰা গ'লে মানে একো খোৱাই নহয়, ৰাস্তাত বমি হ'ব বুলি ভয় লাগে, সেইবাবে একো নোখোৱাকৈ যোৱা যায়। এইফালে ৰেডি কৰি দিলোঁ আৰু এয়া পূৰা খালী মানে এয়া তুলি চুলিবিলাক আৰু লৈ নাযাওঁ, ব্লেংকেট বিচনা চাদৰ গাড়ীখিনি ভৰাই ল'লোঁ। আৰু এইফালে কিটচেনৰ বস্তু কিছুমান থৈ গৈছোঁ, ইমান বেছি আৰু লৈ গৈ কি কৰিম, ইয়াৰ পৰা মিছা কঢ়িয়াই নিয়াতকৈ যিজন মানুহ আহিব আমাৰ ৰুমত তেওঁ কিছুমান বস্তু লৈ ল'ব। আৰু এইফালে কৃষ্ণ কৰি ধুনীয়া কৃষ্ণ আমি জানো ভালে ভালে যাব। আৰু এয়া বতৰটো চাওক, এতিয়া অকণমান চাহ হৈ গ'ল। ছিকিমৰ যাদু এয়াই, হঠাতে আন্ধাৰ হৈ যায়, হঠাতে এনেকৈ অকণমান পোহৰ হৈ যায়। যেতিয়া পোহৰ হৈ যায় এতিয়া মানে দেখিবলৈ বহুত বেছি ভাল লাগে। এয়া ৰাস্তাত গৈ থাকোঁতে অকণমান ভিডিঅ' পিছত যেতিয়া মনত কৰিব চাব পাৰিম বুলি। निकल गया हूँ अच्छा में अभी तो अपना हिसाब से आराम से जाओ। मेरा यहाँ जो कौन सा जगह है? मेरा आप डोंगिया नाम सुना है? हाँ डोंगिया का है। थोड़ा सा आगे से ये अच्छा नेशनल हाईवे अभी सरकार ये अपने सिटी में सब घूमने, लेकिन यहाँ नहीं है, इतना ठीक भी नहीं है ना। अच्छा बच्चा के लिए घूमने के लिए